কোনো ধৰণৰ এডিট কৰা নাই মই ইয়াত, কোনো ইফেক্টো লগোৱা নাই। আপোনালোকে চাব পাৰে ৰিয়েল একদম নেচাৰেল ভিউ চাওক। নমস্কাৰ সকলোকে, আছোঁ মই এতিয়া আমাৰ পথাৰৰ মাজত আৰু আপোনালোকে চাব পাৰে মোৰ পিছপিনে ভিউ, আজিৰ ভিউ মানে কোনো এডিট কৰা নাই, কোনো একো কৰা নাই, ডাইৰেক্ট ৰিয়েল কেমেৰাত মই বনাই আছোঁ আৰু মোৰ ভাল লাগে যিহেতু। আপোনালোকক বলক দেখুৱাওঁ, বলক মোৰ পিছপিনে ভিউ চাব আপোনালোকে, চাৰিওফালে মই আপোনালোকে ভিউ দেখাম। চ' গাইজ চাওক, চ' গাইজ কোনো ধৰণৰ এডিট নহয়, কোনো ধৰণৰ কিবা নহয়, ইয়াত অকল ডাইৰেক্ট ৰিয়েল ফৰ ৰিয়েল মই ভিডিঅ' বনাই আছোঁ, কোনো ধৰণৰ এডিট কৰা নাই। চাৰিওফালে মই দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক আমাৰ আজিৰ ৱেডাৰ। চ' গাইজ কি ধুনীয়া গাইজ চাওক, চাৰিওফালে ৱাও আৰু ৱাও গাইজ চাওক, কি ধুনীয়া ভিউ চাওক। আপোনালোকে চাওক ভিউ আজি গাইজ, দিনটো কি ভাল লাগিছে গাইজ। কোনো ধৰণৰ এডিট কৰা নাই মই ইয়াত, কোনো ইফেক্টো লগোৱা নাই। আপোনালোকে চাব পাৰে ৰিয়েল একদম নেচাৰেল ভিউ চাওক। পথাৰৰ মাজত বৰ্তমান আছোঁ মই শিঙৰা নদীৰ পাৰত, এয়া শিঙৰা নদীৰ পাৰ আৰু মই আহিছিলোঁ গৰুৰ ওচৰত। সেইয়া মোৰ গৰু, এয়া গৰু, এই চাওক এতিয়া দুপৰীয়া বাজিছে 1টা আৰু চাওক ৰখি আছে ধুনীয়াকৈ। এয়া পানী চাগে নিজে খাইছে, ইয়াতে ওচৰতে পানী আছে চাগে, নিজে খাইছে। এতিয়া পানী আৰু দিব নালাগে। তো এতিয়া ভাবিছোঁ লৈ যাম এজনীক চাহলৈ যাব লাগিব, আপোনাৰ সেই দূৰলৈ যাব লাগিব চাহলৈ, সেই তাত চাইছে কলগছৰ তলত যাব লাগিব। তো ব'লক আপোনালোকে চাব পাৰে কি ধুনীয়া। চ' গাইজ আমাৰ আজি ৱেডাৰটো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' ইমানতে, টাটা বাই বাই, লাভ ইউ।